নমস্কাৰ, মই সিদ্ধিজেন গগৈ। 1963 চনত শিৱসাগৰ জিলাৰ আমগুৰি হাতীমে গাঁৱত মই জন্মগ্ৰহণ কৰিছোঁ। মোৰ দেউতাৰ নাম স্বৰ্গীয় নগেন গগৈ, মাৰ নাম শ্ৰীমতী কণমাই গগৈ। আৰু সৰুৰ পৰাই মই এই বাদ্যসমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে মই এই চাকৰি জীৱনকালতো বৰ্তমান মই প্ৰাকৃতিক তেল গেছ আয়োগৰ এজন কাৰ্যবাহী অভিযন্তা। তথাপিতো এই অসমৰ থলুৱা লোকবাদ্যসমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু সেয়েহে সৰুৰ পৰাই যিটো দেখি আহিছিলোঁ ঘৰখনত জন্মগ্ৰহণ কৰি এটা বাদ্য, তাৰপিছত এই বাদ্যবোৰ প্ৰসাৰৰ ক্ষেত্ৰত লাগি গ'লোঁ যাতে বাদ্যবোৰ জীয়াই থাকিব পাৰোঁ। সেয়েহে মই ইতিমধ্যে বনাই আহি বৰ্তমানলৈকে অসমৰ 65টি বাদ্য বনাবলৈ আৰম্ভ কৰিছোঁ। ইতিমধ্যে মই সেই 65টি বাদ্য অসমৰ যিসকল নিবনুৱা ল'ৰা আছে, সেই নিবনুৱা ল'ৰাসকলক কেনেকৈ বনাব লাগে, কেনেকৈ বজাব লাগে, তেওঁলোকক প্ৰশিক্ষণ দিছোঁ। আৰু প্ৰশিক্ষণ দিয়াৰ পিছত ইতিমধ্যে মই অসমৰ এটা থলুৱা লোকবাদ্যৰ ভ্ৰমণৰ গ্ৰুপ গঠন কৰিছোঁ। এই থলুৱা লোকবাদ্য ভ্ৰমণৰ গ্ৰুপৰ যোগেদি অসমৰ থলুৱা বিভিন্ন মঞ্চত মই ইতিমধ্যে এই বাদ্যসমূহ পৰিৱেশন কৰি দেখাইছোঁ আৰু কৰিছোঁ যাতে অসমৰ থলুৱা লোকবাদ্যসমূহ জীয়াই থাকে। আৰু এটা মই চেষ্টা কৰিছোঁ যাতে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই থলুৱা লোকবাদ্যসমূহ মই নিব পাৰোঁ। সেয়ে মই যিমান পাৰোঁ বনাইছোঁ আৰু বজাইছোঁ আৰু নিবনুৱা ল'ৰাসকলক প্ৰশিক্ষণ দিছোঁ। অসমৰ থলুৱা লোকবাদ্যসমূহ অলপ পৰিৱৰ্তন কৰা হৈছে। যিটো অসমৰ আগত বাঁহীবিলাক আমাৰ এজনে বজোৱা বাঁহী আছিল, সেই বাঁহীটো মই পৰিৱৰ্তন কৰি 2জনে বজোৱা, 3জনে বজোৱা, 4জনে বজোৱা, ইতিমধ্যে 6জন 7জনে বজোৱা ইতিমধ্যে বাঁহী বনাইছোঁ। এই বাদ্যবোৰ দুই পৰিৱৰ্তন কৰিছোঁ। বাদ্যৰ ওপৰত এটা পৰীক্ষা নিৰীক্ষা চলোৱা হৈছে যাতে উন্নত মানৰ হয়। যিটো আগত ঢোল আছিল আমাৰ জাংফাই টাইপৰ, সেই বাদ্যটো ঢোলটো আনি মই এতিয়া মাদলী টাইপৰ কৰিছোঁ। ঠিক তেনেদৰে বহুতো বাদ্য বিনবিলাক আগতকৈ অলপ উন্নত মানৰ কৰিছোঁ, ঢোলবিলাক উন্নত মানৰ কৰিছোঁ, প্ৰতিটো বাদ্য উন্নত মানৰ কৰিছোঁ। আৰু ইতিমধ্যে এটা সৰু মনৰ গ্ৰুপ কৰিছোঁ। সেই সৰু মনৰ যোগেদি অসমৰ থলুৱা লোকবাদ্য যাতে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ পায়গৈ। ইতিমধ্যে পশ্চিমীয়া বাদ্যই আমাৰ অসমৰ থলুৱা লোকবাদ্যসমূহ গ্ৰাস কৰি ধৰিছিলে। যে পশ্চিমীয়া বাদ্যই আমাৰ মঞ্চ দখল কৰিছিলে। সেয়ে মই পশ্চিমীয়া বাদ্যতকৈ যে অসমৰ থলুৱা লোকবাদ্যসমূহ বহুত উন্নত মানৰ এটা প্ৰতিপন্ন কৰিবলৈ মই অসমৰ বিভিন্ন মঞ্চত এই বাদ্যসমূহ পৰিৱেশন কৰিছোঁ। এই বাদ্যসমূহ অসমৰ অকল বিহু মঞ্চ বুলিয়ে নহয়, অসমৰ বিভিন্ন মঞ্চত এইটো পৰিৱেশন কৰি পাই সকলো মঞ্চৰ বাবে এটা উপযোগী কৰি তুলিছোঁ। গতিকে বাদ্যবোৰ যাতে আমাৰ এটা উন্নত মানৰ হয়, এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে বাদ্যবোৰ বজাব পাৰি তেনেকুৱা ধৰণৰ এটা দল গঠন কৰিছোঁ। আৰু তাৰ এটা সুৰসমূহ সৃষ্টি কৰিছোঁ যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ই এটা উন্নত মানৰ মানদণ্ড পায়। সেয়ে মই ইয়াকে কৈছোঁ যাতে অসমৰ থলুৱা লোকবাদ্যসমূহ জীৱিত হৈ থাকক। বিশ্বৰ প্ৰতিটো বস্তু সদায় কেঁচা মাটিৰ পৰা আৰম্ভ হৈছে, কেঁচা মাটিৰ পৰাই গৈছে। অসমৰ লোকবাদ্য বিশ্বৰ কোনো লোকবাদ্যৰ লগতে তুলনা কৰিব নোৱাৰি, যিহেতু অসমৰ লোকবাদ্য যথেষ্ট আগবাঢ়ি আছে। কিন্তু বৰ্তমান পাশ্চাত্য সংস্কৃতিৰ গ্ৰাসত পৰি অসমৰ লোকবাদ্য প্ৰায় শেষ হ'বলৈ গৈ আছে। সেইবাবে আমি অসমৰ লোকবাদ্যসমূহক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছোঁ। সেইবাবে আমি দ্বিজেন গগৈদেৱৰ লোকবাদ্য সুৰ সমলয়টোৰ দ্বাৰাই আমাৰ লোকবাদ্যসমূহক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। এই সমলয়টো এইকাৰণে মই গঠন কৰিছোঁ যে আমাৰ অসমৰ বহুত প্ৰজন্মই এতিয়াও উঠি অহা ল'ৰা ছোৱালী এতিয়াও এই বাদ্যসমূহ চিনি নাপায়। এই বাদ্যসমূহ যাতে চিনাকি হওক, বাদ্যসমূহ চাওক, সেইবুলি এই সমলয়টো মই গঠন কৰিছোঁ। এই সমলয়ৰ যোগেদি অসমৰ গোটেই থলুৱা লোকবাদ্যসমূহ চিনাকি কৰি দিয়া হৈছে যাতে এই অসমৰ থলুৱা লোকবাদ্য জীয়াই থাকক। সেয়েহে আহক আমি আজি থলুৱা লোকবাদ্যৰ সমলয় আপোনালোকে চাওক, আপুনি বুজি উঠক অসমৰ থলুৱা লোকবাদ্য কিমানবিধ আছে। সেয়েহে মই আজি আগবাঢ়িছোঁ। আহক আমি এই থলুৱা লোকবাদ্যসমূহ যি সুৰ সমলয়ৰ যোগেদি চাওঁ। আহক।